প্ৰেমৰ সম্পৰ্কৰ বাবে নিজৰ পৰিয়ালে জ্বলাই হত্যা কৰিলে নিজৰে কন্যাক কিমান নিষ্ঠুৰ হ'ব পাৰে একাংশ লোক কিমান তললৈ নামিব পাৰে মানুহৰ মানসিকতা সবিশেষ এই বাতৰিত প্ৰেমৰ সম্পৰ্কৰ বাবে এগৰাকী 22 বছৰীয়া কিশোৰীক নিজৰ পৰিয়ালে জ্বলাই হত্যা কৰিলে মহাৰাষ্ট্ৰৰ নান্দেদ জিলাত সংঘটিত হৈছে এই ঘটনা যুৱতীগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰী আছিল জানিব পৰা মতে যুৱতীগৰাকী পিতৃ আৰু ভাতৃ আৰু অন্য তিনিজন ব্যক্তিয়ে যুৱতীগৰাকীক ডিঙি চেপি হত্যা কৰে প্ৰমাণ নষ্ট কৰিবলৈ মৃতদেহটো জ্বলাই দিয়ে মুম্বাইৰ পৰা প্ৰায় 600 কিলোমিটাৰ নিলগৰ লিম্বগাঁৱত আৰক্ষী থানাৰ অন্তৰ্গত পিম্পৰি মহিপাল গাঁৱত সংঘটিত হৈছে এই ঘটনা আৰক্ষীয়ে জনোৱা মতে মৃতদেহটো জ্বলাই দিয়াৰ লগতে অৱশিষ্টখিনি পানীত পেলাই দিয়ে হোমিওপেথিক মেডিচিন এণ্ড চাৰ্জাৰীত স্নাতক তৃতীয় বৰ্ষৰ ছাত্ৰী আছিল যুৱতীগৰাকী আৰক্ষীৰ সূত্ৰ অনুসৰি যুৱতীগৰাকীয়ে পৰিয়ালৰ লোকে এজন পুৰুষৰ সৈতে যুৱতীগৰাকীৰ বিয়া ঠিক কৰিছিল কিন্তু যুৱতীগৰাকীয়ে আন এজন ব্যক্তিৰ লগতহে সম্পৰ্ক আছিল কিছুদিনৰ পিছত ছোৱালীজনীৰ পিতৃ খুৰাক আৰু ভাতৃদ্বয়ে যুৱতীগৰাকীক এটা ফাৰ্ম হাউচলৈ লৈ গৈ হত্যা কৰে এই হত্যাকাণ্ডৰ অভিযোগত অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে নেশ্যনেল ডেস্ক নৰ্থ ইষ্ট অসমীয়া গহনাৰ প্ৰতি মোৰ আছে বিৰাটেই দুৰ্বলতা কিন্তু পছন্দৰ গহনা বিচাৰি দোকানে দোকানে ঘূৰি ফুৰিবলৈ সময়ৰ অভাৱ সেয়েহে মই আহিছো সুঞ্জৰী জুৱেলাৰীলৈ ঢোলবিৰি জোনবিৰি দুগদুগিকে আদি কৰি বিভিন্ন পৰম্পৰাগত অসমীয়া গহনাৰ লগতে ইয়াত পাব বিশুদ্ধ সোণৰ অসমীয়া গহনা দেখুৱাব নেকি সুন্দৰ কাপোৰযোৰৰ লগত দুপত ধুনীয়া অসমীয়া গহনা পিন্ধি নিজকে সজাই ওলাই যাবলৈ এতিয়া আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই কাৰণ ৰূপৰ ওপৰত সোণৰ কাম কৰা অসমীয়া গহনাৰ লগতে খাঁটি সোণেৰে তৈয়াৰী অসমীয়া গহনা এতিয়া পাব আপোনাৰ নিচেই ওচৰতে আজি আহক যোৰহাটৰ সুঞ্জনী জুৱেলাৰীলৈ সুঞ্জনী জুৱেলাৰী BIS হলমাৰ্কযুক্ত তথা অসমীয়া গহনাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান 80 ৰোড তৰাজান যোৰহাট এখন উন্নত মানদণ্ডৰ বস্ত্ৰৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান সিলেকশ্যন পুৰুষ মহিলা শিশু সকলোৰে সাজ পোছাক ইয়াত উপলব্ধ আমাৰ এই প্ৰতিষ্ঠানত প্ৰতিটো সামগ্ৰীতেই 20ৰ পৰা 30% মূল্যত ৰেহাই পাব গতিকে পলম নকৰি আজিয়ে আহক আৰু ক্ৰয় কৰক আপোনাৰ মন পছন্দৰ বস্ত্ৰ আমাৰ ঠিকনা সিলেকশ্যন ওল বালিবাট যোৰহাট যোৰহাটৰ এখন নিৰ্ভৰযোগ্য ঔষধ প্ৰতিষ্ঠান দীপালী মেডিকেল ইয়াত বিভিন্ন ৰোগৰ ঔষধ উপলব্ধ তদুপৰি বিভিন্ন বিভাগৰ অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদানৰ ব্যৱস্থা পুৱা 9 বজাৰ পৰা নিশা 12 বজালৈকে আমি আপোনাৰ সেৱাত ব্ৰতী আমাৰ ঠিকনা 80 ৰোড যোৰহাট অপজিট আসাম পেট্ৰল পাম্প যোগাযোগ 94350900042 ডিব্ৰুগড়বাসীৰ বাবে সুখবৰ বিভিন্ন কাৰিকৰী বিষয়ৰ তথা নাৰ্ছিং বিষয়ৰ সংযোজনেৰে 2021 বৰ্ষত ডিব্ৰুগড়ৰ মিলন নগৰত স্থাপিত কৰা হৈছিল আসাম পেৰামেডিকেল এণ্ড নাৰ্ছিং ইনষ্টিটিউট ইচ্ছুক ছাত্ৰ ছাত্ৰীৰ নিৰ্বাচিত কৰা বিষয়সমূহ উন্নত মানৰ পাঠদানৰ ব্যৱস্থা কৰা হৈছে এইখন শিক্ষানুষ্ঠানত সময় সাপেক্ষে এই শিক্ষানুষ্ঠানখনত আমন্ত্ৰিত বিশেষজ্ঞৰ দ্বাৰা পাঠদান দিয়াৰ লগতে অনলাইন পাঠদানৰো ব্যৱস্থা আছে আমাৰ পেৰামেডিকেল পাঠ্যক্ৰমসমূহ হৈছে DMLT 2 বছৰ BMLT 3 বছৰ BSc MLT 3 বছৰ নাৰ্ছিং এছিষ্টেণ্ট 1 বছৰ নাৰ্ছিং ছুপাৰভাইজাৰ 1 বছৰ ডিপ্লোমা ইন ফিজিঅথেৰাপি টেকনিচিয়ান 2 বছৰ লগতে ইয়াত বিনামূলীয়াকৈ তথা অতি কম মাচুলত কম্পিউটাৰ বিষয়ক শিক্ষাৰো ব্যৱস্থা কৰা হৈছে